بسم الله الرحمن الرحيم السلام عليكم ورحمة الله وبركاته প্রিয় দর্শক মণ্ডলী আজি মই আকৌ আপোনালোকৰ ওচৰত বিশেষ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহলে আপোনালোকে হেকলৈ চাব বুলি আশা ৰাখিলো আৰু যদি ভাল লাগে এটা শেয়াৰ কৰি দিব ইনশাআল্লাহ আৰু আজিৰ ভিডিঅ'টো হৈছে যে বহুত মানুহে প্ৰশ্ন কৰে যে সন্তানৰ কিমান বছৰ বয়স হলে হুৱা বিছনা পৃথক কৰি দিব লাগে বেলেগ বেলেগ কৈ থাকিবলৈ দিব লাগে কিমান বছৰ হলে তেওঁলোকক অকলে থাকিবলৈ দিব লাগে মাক বাপেকৰ লগত ৰাখিব নালাগে আৰু আমাৰ সমাজত বহুত মানুহে প্ৰশ্ন কৰে যে মোৰ সন্তানে লৰা বা ছোৱালীজনীয়ে ডাঙৰ হৈ আহিছে এতিয়া তেওঁলোকক কিমান বছৰ বয়স হলে অকলে থাকিবলৈ দিব পাৰি বা কিমান বছৰ বয়স হলে হুৱা বিছনা পৃথক কৰি দিব লাগে ইয়াৰ সঠিক উত্তৰটো হৈছে যে সন্তানৰ 10 বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে হুৱা বিছনা পৃথক কৰি দিব লাগে বেলেগ বেলেগ কৈ থাকিবলৈ দিব লাগে তেওঁলোকৰ হুৱা জাগা বিছনা বেলেগ বেলেগ হ'ব লাগে অকলে থাকিবলৈ দিব লাগে বেলেগ বেলেগ বিছনাত হাদিস শরীফত আহিছে হযরতে আমর বিন আস রাদিয়াল্লাহু তাআলা আনহুর পৰা বৰ্ণিত নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই কৈছে যে তোমালোকৰ যেতিয়া সন্তানৰ 7 বছৰ সম্পূৰ্ণ হয় তেতিয়া তেওঁলোকক নামাজ পঢ়াৰ বাবে আদেশ কৰিব লাগে যেতিয়া সন্তানৰ 7 বছৰ পৰিপূৰ্ণ হয় সম্পূৰ্ণ হয় তেতিয়া সেই সন্তানক নামাজ পঢ়াৰ বাবে আদেশ কৰিব লাগে আৰু যেতিয়া সম্পূৰ্ণ 10 বছৰ হয় সন্তানৰ যেতিয়া সম্পূৰ্ণ 10 বছৰ হৈ যায় তেতিয়া তেওঁলোকে যদি অৰ্থাৎ তোমালোকৰ সন্তানে যদি 10 বছৰ হোৱাৰ পিছতো নামাজ নপঢ়ে তেনেহলে মাৰধৰ কৰি হলেও নামাজ পঢ়াৰ বাবে তাকিদ কৰিব লাগে মাৰধৰ কৰি হলেও নামাজ পঢ়িবলৈ যোৱাৰ কাৰণে আদেশ কৰিব লাগে যেতিয়া সম্পূৰ্ণ 10 বছৰ হয় তেতিয়া সেই সন্তানক সেই ছোৱালীজনীক বা লৰাজনক মাৰধৰ কৰি হলেও নামাজ পঢ়াৰ বাবে তাকিদ কৰিব লাগে আৰু সম্পূৰ্ণ 10 বছৰ হোৱাৰ লগে লগে তেওঁলোকৰ হুৱা বিছনা পৃথক কৰি দিব লাগে বেলেগ বেলেগ বিছনাত থাকিবলৈ দিব লাগে এখন এখন বিছনাত বেলেগ বেলেগ ৰুমত থাকিবলৈ দিব লাগে আৰু লৰা বা ছোৱালী দুজনৰ যিকোনে এজনে সম্পূৰ্ণ 10 বছৰ হয় তেওঁলোকক হুৱা বিছনা পৃথক কৰি দিব লাগিব ইয়াত ছোৱালী বা লৰা কোনো ধৰণৰ নিৰ্ধাৰিত নাই ছোৱালী হওক বা লৰাই হওক যদি সম্পূৰ্ণ 10 বছৰ হৈছে তেনেহলে তেওঁলোকৰ হুৱা বিছনা পৃথক পৃথক কৰি দিব লাগিব বেলেগ বেলেগ কৈ থাকিবলৈ দিব লাগে এই আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিস হয় আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে তোমালোকৰ সন্তানৰ যেতিয়া 7 বছৰ সম্পূৰ্ণ হয় তেতিয়া তেওঁলোক নামাজ পঢ়াৰ বাবে আদেশ কৰা আৰু যেতিয়া 10 বছৰ হয় সন্তানৰ তেতিয়া যদি সেই সন্তানে নামাজ নপঢ়ে 10 বছৰ হৈ যোৱাৰ পিছতো যদি নামাজ নপঢ়ে তেনেহলে মাৰধৰ কৰি হলেও নামাজ পঢ়িবলৈ আদেশ কৰিব লাগে তাকিদ কৰিব লাগে আৰু তেওঁলোকৰ 10 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত তেওঁলোকৰ হুৱা বিছনা পৃথক কৰি দিব লাগে বেলেগ বেলেগ বিছনাত থাকিবলৈ দিব লাগে এখন বিছনাত মাক বাপেকৰ লগত থাকিব দিব নালাগে বেলেগ বেলেগ বিছনাত অকলে থাকিবলৈ দিব লাগে আৰু আমি সকলো যাতে আমাৰ নিজৰ লৰা ছোৱালীক 7 বছৰ হোৱাৰ লগে লগে যাতে আমি নামাজ পঢ়াৰ বাবে আদেশ কৰোঁ আৰু যেতিয়া সম্পূৰ্ণ 10 বছৰ হয় যদি 10 বছৰ হৈ যোৱাৰ পিছতো লৰা বা ছোৱালীজনীয়ে নামাজ নপঢ়ে তেনেহলে আমি মাৰধৰ কৰি হলেও নামাজ পঢ়াৰ বাবে চেষ্টা কৰিম নামাজ পঢ়িবলৈ আদেশ কৰি মাৰধৰ কৰি হলেও আৰু তেওঁলোকৰ হুৱা বিছনা পৃথক কৰি দিম বেলেগ বেলেগ কৈ থাকিবলৈ দিম ইয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ফৰমান হয় আৰু সকলোৱে এই হাদিসৰ ওপৰত এই মাসআলাটোৰ ওপৰত মানিবলৈ আল্লাহে যাতে সকলো উম্মতে মুছলিমক যাতে তৌফিক দান কৰে আমিন